নমস্কাৰ। আজি মই আপোনালোকৰ আগলৈ এটা গাহৰি মাংস ৰেচিপি লৈ আহিছোঁ, একদম সহজভাৱে বনোৱা। আহকচোন চাওঁ কেনেদৰে বনালোঁ ৰেচিপিটো। অলপমান আদা নহৰু লৈছোঁ, লগতে লৈছোঁ 3টা কেঁচা জলকীয়া, এটা বিলাহী, 2টা পিঁয়াজ। আদা নহৰু জলকীয়াখিনি মই খুন্দনাত খুন্দি লৈছিলোঁ। এতিয়া পাতি দিছোঁ এটা কেৰাহী, ইয়াতে দিছোঁ জোখমতে অলপ মিঠাতেল। তেলখিনি গৰম হোৱাত দিছোঁ কাটি ৰখা পিঁয়াজখিনি। এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। ভাজি লৈ ইয়াতে মই এচামুচমানৰ সমান আদা নহৰু পেষ্ট দিছোঁ। আদা নহৰু পেষ্ট আধা মই থৈ দিছোঁ পিছত দিবলৈ। এনেদৰে ভালদৰে লৰাই ভাজি লৈছোঁ। এতিয়া ইয়াতে দিছোঁ মই অলপমান হালধিখিনি ভালদৰে লৰাই লৈছোঁ। আৰু ইয়াতে দিছোঁ মই বইল কৰি থোৱা মাংসখিনি। ইয়াতে মই এটা আলু কাটি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে দিছোঁ 1 চামুচ জিৰা পাউডাৰ, আধা চামুচ ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে দিছোঁ সোৱাদমতে নিমখখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ভালদৰে লৰাই লৈ 5 মিনিটৰ কাৰণে ঢাকনখন লগাই দিছোঁ। এতিয়া 5 মিনিট হৈ গৈছে মোৰ। এয়া 5 মিনিটৰ পাছত ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াতে কাটি ৰখা বিলাহীটো দিছোঁ। বিলাহীটো দি ভালদৰে মিক্স কৰি লৈছোঁ। ভালদৰে মিক্স কৰি লৈ মই ৰাখি থোৱা আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া এইখিনিও মই ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই আকৌ 5 মিনিটৰ কাৰণে ঢাকনখন লগাই দিছোঁ। জুইটো অলপমান মিডিয়াম কৰি। এতিয়া 5 মিনিট হৈ গৈছে। 5 মিনিটৰ পাছত এতিয়া মই আকৌ 3 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিছোঁ। এয়া 3 মিনিট হৈ গৈছে। এতিয়া মই ভালদৰে লৰাই লৈছোঁ। লৰাই লৈ পেলাই ইয়াতে মই অলপমান গৰম পানী দিছোঁ। বেছি দিয়া নাই, অলপমান দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। জুইটো অলপমান মিডিয়াম কৰি মই আকৌ 5 মিনিটৰ কাৰণে ঢাকনখন লগাই দিছোঁ। এয়া আমাৰ 5 মিনিট হৈ গৈছে। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। গেছটো মই অফ কৰি দিছোঁ। এতিয়া যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।